हेलो एवरीवन गुड मर्निंग और সকলকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল। এইফালে আমাৰ গোসাঁই ঘৰত সৰুকৈ হ'লেও এখন ঠগি দিয়া গৈছে। साइकिल न्यू गाड़ी पापा खाना दे दिया बेमारी चली Mục dia mau di, kena ke di benak ke dua. Namu kau dah kan, namu kau dah kan. Wah. Oke, foto, foto disu. Apar gari to disu foto, tumar gari to dim foto. Boleh ya? Mana disu? हेलो वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार आपन सकलोके मोर यूट्यूब चैनल मारुता ब्लगले स्वागतम जनाइছো। আৰু ৰাতিপুৱাৰ ভাগৰ সকলো কাম বন হোৱা কৰি এনেকৈ পূজা পাতি কৰিলো আৰু আমাৰ গাড়ীখন নতুন গাড়ীখনকো পূজা কৰিলো। তাৰপিছত প্ৰসাদ মায়ে দিছিলে, প্ৰসাদ পাতি ভাঙি এনেকৈ চবকে বিলাই দিলো। তাৰপিছত বাবুৰ যিহেতু গা ভাল নাই তো তাকো খুৱাই দিছিলোঁ। ময়ো শুই গৈছিলোঁ অলপ টাইম, উঠি পেলাই মুখ হাত ধুলোঁ। তো কালি যিহেতু 17 ছেপ্টেম্বৰ আছিলে, তো আমাৰ মামাই যিহেতু এটা পদক্ষেপ লৈছে 1 কৰ'ৰ গছপুলি ৰোৱাৰ। তো আমাৰ আত্মসহায়ক গোটৰ জৰিয়তে তো সকলোৱে আমাৰ গোটৰ সকলোৱে পুতিছে, আমিও পুতিছোঁ, মা আৰু শাশুমা আৰু মই। তাৰে কিছুমান ক্লিপ আছে, মই লগাই দিম, আপোনালোকে চাবচোন। গধূলি আমি পূজা চাব যাম আৰু যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব, ঠিক আছে? আৰু লাইকো কৰিব, কমেণ্টটো দিব। তো ভিডিঅ'টো চাই থাকিব। এইফালে হেমন্ত মামাই দিয়া গছৰ পুলি ৰুই পেলাই ঘামি জামি অৱস্থা বেয়া আমাৰ। গছ পুলি পুতিলোঁ যেতিয়া 10,000 টকা পালোঁয়ে আৰু। আমি ৰেডি হৈ যাব ওলাইছোঁ পূজা। আৰু এইফালে আছে আমাৰ দেউতা, বেমাৰী ল'ৰা।
পূজা চোৱাও শেষ খোৱাও শেষ তো বাই বাই টাটা।